গম পালা কোনে কৈছে হা তুমি জানা এটা দুটাৰ মাজৰ যেনে তেনে হাতখন উলিয়াই কৈছে মই জানো যে য'ৰ পৰাই যেনেকৈ নগোৱা মোৰ চকুটো খালি চবফালে থাকে সৰুকৈ কিবা এটা ক'লেও কাণত পৰি যায় এইটোৱে বেয়া 6 ডিচেম্বৰত আমি ছবি গৃহলৈ আগবঢ়াই দিম প্ৰতিঘাতৰ আগলৈ আহি যোৱা পিছত থাকিলে নুশুনিবা পিছত থকা কেইজন আগলৈ আহি যোৱা প্ৰতিঘাতৰ ডাইৰেকশ্যন দিছে অচিন্ত শংকৰে অচিন্তৰ এইখন প্ৰথম চিনেমা আমাৰ ছবিখনত আচলতে দুজন নৱাগত অভিনেতা অভিনেত্ৰী আছিল আশ্ৰমিকা আৰু অচিন্ত কিন্তু আশ্ৰমিকাই অলৰেডি ৰত্নাকৰত আপোনালোকৰ সকলোৰে লগত চিনাকি হৈ মৰম বুটলিলে কিন্তু ৰত্নাকৰত তাইক বৰ মৰম লাগিছে নহয় ৰত্নাকৰত তাইক যদি মৰম লাগিছে আমাৰখনত আৰু মৰম লাগিব কাৰণ আমাৰ ছবিখন কৰোঁতে আৰু 2 বছৰ সৰু আছিল আৰু অকণমানি আছিল ৰত্নাকৰত যিমান সৰু তাতকৈও 2 বছৰ সৰু তেতিয়াই শ্বুটিং হৈছিল আৰু তাই ইফালৰ পৰা মোক কৈ আছে মোৰ দাঁতকেইটাও সৰাকৈ দিয়া শ্বুটিঙৰ সময়ত তাই আগৰ 4টা দাঁত নাছিল ইমান অকণমানি আছিল ছোৱালীজনী আৰু অচিন্ত আশ্ৰম হৈ গ'ল প্ৰতিঘাত আহি আছে কোন তাৰিখে আচ্ছা প্ৰতিঘাত চাবা প্ৰতিঘাত ভাল হৈছে চাব লাগিব চবে হয়নে ডাঙৰ হৈছে আৰু যদিও ঘৰৰ মানুহৰ লগত এনজয় কৰিলে বেছি ভাল লাগে যদি লিখিতভাৱে দিয়া প্ৰিন্সিপাল ছাৰৰ তাত তেতিয়াহ'লে আমি সেইটো কিবা এটা ব্যৱস্থা কৰি দিম খালি গাৰ্জেনৰ চহী লাগিব পইচা নাই কাৰণে চিনেমাখন চাব যাব নোৱাৰোঁ মা দেউতাই চহী কৰি দিব আমি প্ৰিন্সিপাল ছাৰ ছোৱালীৰ চৰিত্ৰ এগৰাকী নাৰীৰ চৰিত্ৰ অন্যায় অবিচাৰৰ বিৰুদ্ধে মাত মতা এজনী ছোৱালীৰ চৰিত্ৰ সেই চৰিত্ৰটো কৰিছে অমৃতাই সেই অন্যায় অবিচাৰবিলাকৰ বিষয়ে মাত মাতিবৰ কাৰণে অন্যায় কৰা মানুহবোৰ লাগিব নহয় তেনেকুৱা এটা নহয় আজি আমি ইউনিটৰ কেইজনমান সদস্য ইয়াত উপস্থিত আছোঁ আমাৰ লগত আছে অকণমানি ছোৱালী এজনী ছোৱালীজনী সকলোৱে চিনি পায় আশ্ৰমিকা শইকীয়া আৰু আমাৰ লগত বিৰাট ভাল বুলি কয় বেয়া বুলি ক'লে ভাল বুলি কয় মই এতিয়া বুজি নোপোৱা হৈছোঁ যে পদ্মদাক চিনাকি কৰা এইটো ভাল বুলি চিনাকি কৰা নে বেয়া বুলি চিনাকি কৰা ভাল এইটো কিন্তু পদ্মদাক য'তেই গৈ আছোঁ ত'তে ভাল বুলিয়ে কয় ন বিশেষকৈ ছোৱালীবোৰে মানুহজন বহুত ৰাফ আৰু লগত একেবাৰে শেষত আছে আমাৰ চিনেমাৰ জৰিয়তে যিজনে ছোৱালীজনীয়ে কোনোবা পাকত যদি ৰুদ্ৰমূৰ্তি ধৰিবলৈ হয় ভাবিছা ইয়াত দুৰ্গা বুলি সৰুকৈ কৈছিলোঁ কাণত পৰিলে মই কৈছোঁ নহয় মোৰ কাণখন আৰু চকুকেইটা চব বেয়াখিনি দেখুৱালেহে আমি ভালখিনি দেখুৱাব পাৰিম তেনেকৈ অন্য এটা বেয়া মানুহ হৈছে অচিন্ত গতিকে অচিন্তক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ মই এবাৰ আশ্ৰমিকাক দিছোঁ অকল 6 ডিচেম্বৰতে যে চাবা মা দেউতাৰ চিন্তা হয়নে তেনেহ'লে কিয় সমাজখনে সদায় ছোৱালীবোৰক শিকায় যে গধূলি হোৱাৰ লগে লগে দীঘলকৈ কাপোৰ পিন্ধ আৰু ঘৰৰ ভিতৰত সোমাই থাক কিয় ল'ৰাবোৰক শিকাব নোৱাৰে যে চুটি কাপোৰ পিন্ধি বাহিৰলৈ ওলাই যোৱা ছোৱালীজনীকো সন্মানৰ চকুৰে চা কাৰণ তাইও কাৰোবাৰ ভনীয়েক কাৰোবাৰ মাক কাৰোবাৰ বায়েক কিয় এনেকুৱা কিছুমান কিয়ৰ উত্তৰ বিচাৰি নিৰ্মাণ কৰা হৈছিল এই ছবিখন আৰু এই ছবিখন চালে তোমালোকে এটা বস্তু বুজি পাবা যদি চিনেমাখন চোৱাৰ পাছত ছোৱালীবোৰে অন্ততঃ চিনেমা হলৰ পৰা এবুকু সাহস লৈ ঘূৰি যায় আমি তেতিয়াহে সফল হ'ম আমি অকল এটা কাহিনী দিব বিচৰা নাই এই যে ট্ৰেইলাৰটোত দেখিছা মই ল'ৰাকেইটাক মাৰি আছে গতিকে হেতিতা মিঠা খং ৰাগৰ মাজতে এখন চিনেমা নিৰ্মাণ কৰা হৈছে যাৰ নাম প্ৰতিঘাত চাবলৈ 6 ডিচেম্বৰত যাব লাগিব আৰু তাৰ পিছতো যাব লাগিব যদিহে পৰীক্ষা নচলে ছবিখনত মোৰ ডাইলগটো আছিল আচ্ছা এতিয়া কওঁনে কি আছিল মনত আছে নি বাৰু ছোৱালীবোৰৰ যদি জীয়াই থাকিবলৈ মন আছে যদি তোৰ হাত ভৰিকেইটা ভালে ৰাখিবলৈ মন আছে তেনেহ'লে মোৰ পৰা 5 ফুট দূৰত থাকিবি ওচৰলৈ আহিলে কি হ'ব সেইটো কেতিয়া গম পাবা 6 ডিচেম্বৰত থিয়েটাৰ হলত আৰু তাৰপিছত পদ্মদাৰ এটা বঢ়িয়া পুলিচৰ চৰিত্ৰত অভিনয় কৰিছোঁ
খুব হট পুলিচ মোৰ থানাত ৰিপৰ্ট লিখাবলৈ অহাৰ আগতে ঘৰত শ্ৰাদ্ধৰ চিঠি চপাই থৈ আহিবি বুজিলি